স্বাগতম জনাইছোঁ নয়ননাথ 6697 ইউটিউব চেনেলৰ মজিয়ালৈ। মোৰ এই উপন্যাসৰদিশ ইউটিউব চেনেলটোৰ মাধ্যমেৰে আপোনালোকে মোৰ বহুকেইখন জনপ্ৰিয় ধাৰাবাহিক উপন্যাস হয়তো শুনি আছে। তাৰ ভিতৰত অন্যতম এখন জনপ্ৰিয় মোৰ উপন্যাস তাই এজনী বেশ্যাৰ হয়তো 10 নম্বৰ খণ্ডটিলৈ সকলোৱে শুনিছে। আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ তাই এজনী বেশ্যা নামৰ জনপ্ৰিয় উপন্যাসখনিৰ 11 নম্বৰ খণ্ডটি। যদি খণ্ডটি শুনি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে তেনেহ'লে খণ্ডটিৰ ভিডিঅ'টি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আগলৈ প্ৰতিদিনে মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ধাৰাবাহিক উপন্যাসৰ আমেজ লৈ থাকিবলৈ নয়ননাথ 6697 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক তেন্তে আজি তাই এজনী বেশ্যাৰ 11 নম্বৰ খণ্ডটিৰ ভিতৰলৈ সোমাই যাওঁ। মুখত সোপা দি লকআপৰ ভিতৰৰ পৰা সন্ধ্যা বাহিৰলৈ দৌৰি ওলাই যোৱাৰ পিছতেই ভনিতা আহি সোমাইছিল। ছাৰ, সন্ধ্যা কিয় তেনেকৈ ওলাই গ'ল? মই যাবলৈ গৈছোঁ। সন্ধ্যাই আপুনি মোক মাতি পঠিওৱা বুলি কৈছিল ছাৰ। কৈছিলোঁ। কওকচোন কিয় মাতি পঠিয়াইছিল? গৌতমক মই এফালে পঠিয়াইছিলোঁ। আহি পালেনে? পাইছে ছাৰ। শুনা তেনেহ'লে, 4জন মানুহ বুলি ক'লে ভুল হ'ব। পিখাচ ধৰি আনিব লাগে, কিন্তু ধৰিবলৈ ইউনিফৰ্মত গ'লে নহ'ব, ইউনিফৰ্ম সলনি কৰি যাব লাগিব। কিন্তু কিয় ছাৰ? কাৰণ আছে। প্ৰথমে এই ডায়েৰীৰ পাতত লিখি থোৱা নম্বৰ 4টালৈ মন কৰক। এই নম্বৰকেইটা পৰাগৰ বন্ধুৰ নম্বৰ। গতিকে ইহঁতক ধৰিবলৈ যোৱাৰ আগতেই নম্বৰকেইটাৰ লোকেশ্যন ট্ৰেচ কৰি লওক আৰু লোকেশ্যন ক'ত ক'ত সংযোগ হয় মোক আহি কওক। হ'ব ছাৰ বুলি ভনিতাই বিক্ৰমৰ কেছ ডায়েৰী হাতত লৈ নিজৰ টেবুলৰ ওচৰলৈ গৈছিল আৰু কম্পিউটাৰৰ সন্মুখত বহি গৌতমৰ সহায়ত নম্বৰকেইটাৰ লোকেশ্যন ট্ৰেচ কৰাত লাগিল। বহু সময় চেষ্টা কৰি আটাইকেইটা নম্বৰৰ লোকেশ্যন গেৰেকী পুখুৰী পাৰ বিচাৰি পাই লগাজগ লোকেশ্যনৰ ৰিজাল্ট লৈ গৌতম বিক্ৰমৰ অফিচাৰৰ ওচৰলৈ গৈছিল। ছাৰ। গৌতম কোৱা। আপুনি দিয়া সকলো নম্বৰৰ ৰিজাল্টচোন গেৰেকী পুখুৰী দেখাইছে। হয় নেকি? হয় ছাৰ। ৰবি তেনেহ'লে। পৰাগ, কওক ছাৰ, আমাৰ ইয়াত ক'ত আছেও গেৰেকী পুখুৰী? ছাৰ, থানাৰ পৰা 15 কিমিমান নিলগত আছে, গোস্বামী নগৰৰ সমীপত। সেইটো বহুত ডাঙৰ পুখুৰী নেকি? হয় ছাৰ, সেইটো ৰাজহুৱাকৈ খন্দা পুখুৰী। তাত কি মানুহ বিশ্ৰাম কৰিব পৰাৰ ব্যৱস্থা আছে? আছে ছাৰ। আমি তাৰ পাৰত বহি সকলোৱে এইটো সময়ত তাচপাত খেলোঁ। এতিয়া মানে 4জন একেলগ হৈ তাচপাত খেলি আছে? নাজানো ছাৰ, কিন্তু আমি সদায় এইটো টাইমত তাত একেলগ হৈ খেলোঁ। ঠিক আছে গৌতম, আপুনি এটা কাম কৰক। কি কাম ছাৰ? আপুনি লগত ফ'ৰ্চ লৈ গেৰেকী পুখুৰী পাৰলৈকে ওলাই যাওক আৰু 4 যুৱকক পুখুৰীৰ পাৰৰ পৰা বান্ধি লৈ আহক। হ'ব ছাৰ। কিন্তু এটা কথা ছাৰ। কি? মোৰ দৃষ্টিত আপুনি ইউনিফৰ্ম সলনি কৰি যোৱাটো ভাল হ'ব নেকি? নাই, নালাগে ছাৰ। যোৱা তেনেহ'লে, কিন্তু চাবা এজন ল'ৰাও যাতে পলাই যাবলৈ নোৱাৰে তাৰ প্ৰতি ধ্যান দিবা। অ'কে। কিন্তু ছাৰ? কিন্তু কি? মই ল'ৰাকেইজনক কেনেকৈ চিনাক্ত কৰিম? সেইটো পৰাগৰ মোবাইলত 4জনৰে ভিন্ন ভিন্ন ফটো আছে। তাৰ পৰা পৰাগৰ সহায়ত কোনটো নামৰ কোনজন গৰাকী ভালকৈ বুজি লোৱা। হ'ব ছাৰ। আৰু শুনা, সিহঁতক বিচাৰি পাবলৈ ইমান কষ্ট কৰিব নালাগে। সিহঁতৰ যিহেতু মোবাইলবোৰ অন হৈ আছে, মই ইয়াৰ পৰা পৰাগৰ হতুৱাই যিকোনো এজন বন্ধুৰ সৈতে কথা পতাই থাকিম আৰু কথা পাতি থকা নম্বৰৰ সহায়ত অতি সহজে বিচাৰি পাবা। হ'ব ছাৰ, তেন্তে মই আহিছোঁ। হয়, গৈ থাকক। বিক্ৰমৰ অনুমতি লৈ গৌতম লকআপৰ পৰা বাহিৰলৈ ওলাই আহি সহযোগীৰ সৈতে গেৰেকী পুখুৰী পাৰলৈ যাত্ৰা কৰিছে। কিছু সময়ৰ যাত্ৰা কৰি 15 কিমি ৰাস্তা অতিক্ৰম কৰাৰ পিছতে পুলিচৰ গাড়ী গৈ পুখুৰী পাৰত উপস্থিত হৈছে। পুখুৰীৰ পৰা গাড়ীখন কিছু নিলগত পাৰ্কিং কৰি গৌতমে বিক্ৰমলৈ ফোন লগাইছে। হেল্ল' ছাৰ। গৌতম কোৱা। ছাৰ, মই ইয়াত আহি পাইছোঁ। আপুনি পৰাগৰ সহায়ত এজন বন্ধুৰ সৈতে কথা পতাই দিলে ভাল আছিল নেকি? ঠিক আছে, অকণমান সময় অপেক্ষা কৰক। হ'ব ছাৰ।
গৌতমৰ ফোন পাই বিক্ৰম আকৌ লকআপৰ ভিতৰলৈ সোমাই গৈ পৰাগৰ মোবাইল পৰাগক দি যিকোনো এজন বন্ধুৰ সৈতে তাক কথা পাতিব দিছিল। বিক্ৰমৰ নিৰ্দেশ মৰ্মে পৰাগে ভিজা মেকুৰীৰ দৰে মোবাইলটো হুছেইনৰ নম্বৰ উলিয়াই ডায়েল কৰিছিল। তাৰ কথাৰ যাতে লৰচৰ নহয় আৰু তাৰ সৈতে কথা পাতি বন্ধুজনে যাতে পৰাগ পুলিচৰ জালত বন্দী বুলি ধৰিব নোৱাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিক্ৰমে পিষ্টল হাতত লৈ পৰাগৰ মূৰত ধৰি আছিল আৰু গৌতমলৈ ফোন কৰি হুছেইনৰ নম্বৰৰ লোকেশ্যন লৈ আগবাঢ়ি যাবলৈ নিৰ্দেশ দিছিল। বিক্ৰমৰ নিৰ্দেশ পালন কৰি মোবাইলৰ ফটোত দেখা 4 যুৱকৰ সন্ধানত গৌতমৰ লগতে বৃহৎ পুলিচৰ দলটি পুখুৰীৰ পাৰলৈ আগবাঢ়ি গৈছিল। মোবাইলৰ GPS সংযোগ মতে গৌতম অফিচাৰৰ কিছু নিলগত বহি থকা 4 যুৱকৰ ওপৰত চকু পৰিছিল। সেয়ে অতি সাৱধানে আৰক্ষীৰ দল এখোজ দুখোজকৈ আগবাঢ়ি গৈ 4 যুৱকক একগোট হৈ বহি থকাৰ মাজতেই আগুৰি ধৰিছিল। তাছ খেলত মগ্ন আৰু পৰাগৰ ফোনৰ ৰখাল কথাৰ উত্তৰ দি থাকোঁতেই সিহঁতে ধৰিবলৈ পৰা নাছিল পৰাগৰ হতুৱাই আৰক্ষীয়ে এইখন কি খেল খেলি আছিল। আগুৰি ধৰাৰ মাজতে গৌতমে হাতত পিষ্টল লৈ 4 যুৱকক উদ্দেশ্য কৰি সুধিছিল, তহঁতেই নেকি চেপা, নীল, হুছেইন আৰু কুমুদ? হয় ছাৰ। শইকীয়া লৈ বলক। কিন্তু ছাৰ, আমাৰ অপৰাধ থানাত গম পাবি। গৌতমে আৰু সিহঁতক একো কথাই ক'বলৈ সুযোগ দিয়া নাছিল। 4জনকে একলগ কৰি হেণ্ডকাপ লগাই বান্ধি উঠি ছাগলী টনাৰ দৰে গেৰেকী পুখুৰী পাৰৰ পৰা টানি আনি গাড়ীত উঠাই থানালৈ বুলি যাত্ৰা কৰিছিল। পৰাগৰ 4 বন্ধুক লগত লৈ পুলিচৰ দল আৰক্ষী চকীত গৈ উপস্থিত হৈছিল আৰু গাড়ীৰ পৰা 4জনকে নমাই পোনে পোনে লকআপলৈ টানি নি পৰাগৰ সৈতে বন্দী কৰি দিছিল। আগৰ পৰাই লকআপৰ ভিতৰত বন্দী হৈ থকা পৰাগক দেখি 4 বন্ধু আচৰিত হৈ পৰিছিল। পৰাগ, তই আমাক অলপ আগতে ফোন কৰা নাছিলি? কেতিয়া? আৰু তহঁতক ফোন কৰিবলৈ মই মোবাইল পাওঁ ক'ত? মই কালিৰ পৰাইচোন লকআপৰ ভিতৰত বন্দী। কিন্তু কি অপৰাধত? তহঁতক যে ছোৱালী এজনী আনি দিছিলোঁ, ৰেপ কৰি যে মাৰি পেলাব কৈছিলোঁ, তাইৰ লগত কৰা অন্যায়ৰ অপৰাধত। কি? দোষ, তাৰ মানে ছোৱালীজনী বাচিল নেকি? বাচিল কাৰণেতো মোক ইমান নাগুৰ নাগতি কৰি মাৰিছে, এতিয়া তহঁতকো মাৰিব। কিন্তু তইচোন কৈছিলি তাই এজনী বেশ্যা বুলি। আমি জনাত বেশ্যাৰ এইখনেই বেপাৰ, টকা ল'ব বিনিময়ত নিজৰ দেহ বিক্ৰী কৰিব। মই তহঁতক মিছা কৈছিলোঁ, তাই বেশ্যা নাছিল। কি? দোষ, তহঁতে মোক মাফ কৰি দিবি। এনেদৰে চলি থকা সিহঁতৰ কথোপকথনৰ মাজতেই হঠাৎ লকআপৰ ভিতৰলৈ বিক্ৰম অফিচাৰ সোমাই গৈছিল। বিক্ৰম যোৱা দেখি সকলো নিশ্চুপ হৈ ৰৈছিল। লকআপৰ ভিতৰত সোমাই বিক্ৰম অফিচাৰে পৰাগৰ আটাইকেইজন বন্ধুক তলৰ পৰা ওপৰলৈ চাই সুধিছিল, তহঁতেই মানে সন্ধ্যাক আক্ৰমণ কৰিছিলি? কোন সন্ধ্যা ছাৰ? 4জনে একেমুখে কৈ উঠিছিল। কিয়, পাহৰি গলি নেকি? পৰাগে যে পৰিচয় কৰাই দিয়া তাই এজনী বেশ্যা নামৰ ছোৱালীজনী। সেই ছোৱালীজনী? হয়, মনত পৰিলনে? পৰিছে। তেনেহ'লে কৈ যা, কিহৰ বাবে ছোৱালীজনীৰ সৈতে খেলা কৰিছিলি? ছাৰ, আমাৰ গাত হ'লে ভুল নাই। পৰাগে আমাক বেশ্যা বুলি কোৱাৰ কাৰণেহে তাইৰ সৈতে মস্তি কৰিছিলোঁ আৰু মস্তি কৰাৰ দস্তুৰ মত বিনিময় দিছিলোঁ। হয় নেকি? হয় ছাৰ। আৰু এটা কথা। কি? সোনকালে কৈ যা। ছাৰ, সকলোৱে জানে এজনী বেশ্যাই নিজৰ দেহক লৈ বেপাৰ কৰে আৰু তাৰ বিনিময় পুৰুষে দিয়ে। তেনে ক্ষেত্ৰত আমি ক'ত ভুল কৰিলোঁ ছাৰ? এইখিনিলৈ তহঁতে একো ভুল কৰা নাছিলি বোপাই, কিন্তু ৰেপ কৰি উঠি বেশ্যাজনীক মাৰি পেলাবলৈ বিচাৰি ভুল কৰি পেলালি। সেয়ে এতিয়া সময় নষ্ট নকৰি বেশ্যাজনীক কিয় মাৰি পেলাব বিচাৰিছিলি কৈ যা। বিক্ৰমৰ প্ৰশ্নত এইবাৰ 4 বন্ধু মনে মনে থিয় হৈ ৰৈছিল। তাকে দেখি বিক্ৰমে, তহঁতক মই কিবা সুধি আছোঁ। তহঁতৰ ভিতৰত কোনজনে সন্ধ্যাৰ গুপ্তাংগত ৰথ সুমুৱাই ঘটালি দিছিলি আৰু কোনে সন্ধ্যাৰ হাত ভৰিবোৰ ব্লেডৰ সহায়ত কাটি চিৰা চিৰি কৰিছিলি? এইবাৰো সিহঁতে কোনো উত্তৰ নিদি থিয় হৈ ৰৈছিল। তাকে দেখি বিক্ৰমে 4 যুৱকক ইচ্ছামতে প্ৰহাৰ কৰিছিল। বিক্ৰমৰ মাৰত থাকিব নোৱাৰি এজনে কৈছিল, সেইবোৰ আমি একমাত্ৰ পৰাগৰ বাবে কৰিছিলোঁ ছাৰ। কি কলি? সকলো তহঁতে পৰাগৰ মতে কৰ নেকি? নিজৰ মতে একোকেই নকৰ? ছাৰ, আপুনি বিশ্বাস কৰক, আজিলৈ আমি ছোৱালীৰ সৈতে তেনেকুৱা অসৎ কাম কেতিয়াও কৰি পোৱা নাই। প্ৰথমবাৰৰ কাৰণে পৰাগৰ মুখত বেশ্যাৰ বিৱৰণ শুনিছিলোঁ।
আৰু তাৰ মোবাইলত বেশ্যাৰ উলংগ ফটো দেখি নিজৰ মনক বান্ধি ৰাখিব নোৱাৰি ঘৰৰ পৰা পইচা চুৰ কৰি নি পৰাগক দিছিলোঁ আৰু তাইৰ সৈতে মিলন কৰিবলৈ বিচাৰিছিলোঁ। তাৰপিছত কৈ যা আমাৰ পইচা যোগাৰ হোৱা বুলি কোৱাত পৰাগে ফটোত দেখা ছোৱালীজনী আমাৰ ওচৰলৈ লৈ আহিছিল আৰু তেনেকৈয়ে ছোৱালীজনীৰ সৈতে মনৰ ইচ্ছা পূৰণ হৈ গৈছিল। কিন্তু শেষত পৰাগে আমাক ভয় লগাই দিছিল। কি বুলি? আমাৰ বাচ্চা তাইৰ পেটত হৈ যাব বুলি। তাৰপিছত আমি আকৌ পৰাগক সুধিছিলোঁ, হৈ পৰাগ তই আমাক আগত কোৱা নাছিলি কিয় যে বেশ্যাবোৰেও বাচ্চা জন্ম দিব পাৰে বুলি? আমাৰ কথা শুনি সি কোনো উত্তৰ দিয়া নাছিল ছাৰ, মাথো হাঁহি মাৰি কৈছিল, পাহৰি গ'লোঁ ভাই, চৰি। তাৰ কথা শুনি আমাৰ হাত ভৰিবোৰ ভয়তে কঁপিবলৈ ধৰিছিল। কি কৰিম কি নকৰিম বুলি আমি পৰাগক কৈছিলোঁ, পৰাগ এতিয়া চৰি ক'লে কি হ'ব? সঁচাকৈ আমাৰ বাচ্চা যদি তাইৰ পেটত জন্ম হয় আমাৰ বহুত ডাঙৰ বিপদ হ'ব। প্লিজ তই কিবা এটা উপায় দে। আমাৰ অৱস্থা দেখি সি হাঁহি হাঁহিয়ে কৈছিল, মোৰ ওচৰত এটা উপায় নথকা নহয়। কি উপায় কচোন শুনো? শুন, তহঁত চাৰিজনে মিলি বেশ্যাজনীক মাৰি পেলা। কিন্তু আমি যদি ফচি যাওঁ? নফচ, মই যেনেকৈ শিকাই দিম তেনেকৈ তাইক হত্যা কৰি উলংগ দেহাৰে নি কোনোবা নিৰ্জন ঠাইত পেলাই দিবি, তেতিয়া সকলো বাচি যাবি। প্ৰথমে তাইৰ যৌনাংগত কিবা সুমুৱাই দিবি আৰু তাইক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিবলৈ ধৰ্ষকজনে কাপোৰ কানি ফালি পেলাওঁতে নখৰ আঁচোৰ লগাৰ দৰে ব্লেড লৈ তাইৰ দেহ কাটি ছিন্ন বিচ্ছিন্ন কৰিবি আৰু একেবাৰে শেষত মূৰত কিবা গধুৰ বস্তুৰে প্ৰহাৰ কৰি মাৰি পেলাবি। বুজিলি? বুজিলোঁ। তেনেহ'লে তহঁত তাইৰ জ্ঞান ঘূৰি নাহোঁতে কামত লাগি যা। মই আহিছোঁ। কাম শেষ হ'লে মোক এবাৰ ফোন কৰি জনাই দিবি। হ'ব। আমাৰ ওচৰৰ পৰা পৰাগ গুচি গৈছিল। তাৰপিছত আমি অকণো দেৰি নকৰি তাৰ বুদ্ধিমতে ছোৱালীজনীক প্ৰথমে ঘৰ বনাবলৈ আনি থোৱা লোহা এচটা হাতত লৈ যৌনাংগত সুমুৱাই ঘটালি দিছিলোঁ। তাৰপিছত ব্লেড লৈ গোটেই দেহত কাটিছিলোঁ আৰু একেবাৰে শেষত একো গধুৰ বস্তু বিচাৰি নাপাই মূৰটো পকি ৱালত মাৰি ফালি দিছিলোঁ। অৱশেষত তেজেৰে ৰাঙলী উলংগ দেহ লৈ গৈ বৰপুখুৰীৰ পাৰত থকা আমৰলতাৰ মাজলৈ দলিয়াই দিছিলোঁ ছাৰ। ইমান সময়ে পৰাগৰ চাৰি বন্ধুৰ মুখত গাৰ নোম খিয়ৰি উঠা বিৱৰণ শুনি বিক্ৰম পৰাগৰ ওচৰ চাপি গৈ তাৰ চুলিখিনিত ধৰি সুধিছিল, পৰাগ ইহঁতে কোৱা কথাবোৰ সঁচানে? হয় ছাৰ, সঁচা। তই বাৰু ভাল পোৱাৰ নামত সন্ধ্যাক কিয় বিশ্বাসঘাতক কৰিলি? কিয় তাইক বিশ্বাস কৰিবলৈ বিচাৰিছিলি কচোন? এইবোৰ তই নিজ ইচ্ছামতে কৰিছিলি নে তোৰ আৰু কোনোবা তোৰ লগত জড়িত হৈ আছিল? নাই ছাৰ, মোৰ লগত আৰু কোনো জড়িত নাই। এই সকলোবোৰ মই মোৰ নিজ ইচ্ছামতেই কৰিছিলোঁ। কিন্তু কিয়? ছাৰ, সন্ধ্যাক মই আগতে মনৰ পৰা ভাল পাইছিলোঁ সঁচা, কিন্তু মাকৰ বাবে তাইক মোৰ মনৰ কথা ক'ব নোৱাৰি ৰাস্তাই ঘাটে য'তেই সুবিধা পাওঁ তাতেই ভাল পোৱাৰ প্ৰস্তাৱ দিওঁ। কিন্তু তাই মোৰ মনৰ কথা বুজিয়েই নাপায়। এদিনাখনৰ কথা, সন্ধ্যা স্কুলৰ পৰা অহাৰ সময়ত মই ৰাস্তাৰ দাঁতিত এক নিৰ্জন ঠাইত ৰৈ তাইৰ বাবে অপেক্ষা কৰি আছিলোঁ। অৱশেষত মোৰ অপেক্ষাৰ অন্ত পেলাই যেতিয়া সন্ধ্যা আহি সেই ঠাইখিনি পাইছিল তেতিয়া মই ইফালে সিফালে চাই কাকো ক'তো দেখা নাপাই আগবাঢ়ি গৈ তাইৰ হাতখনত পিছফালৰ পৰা খামুচ মাৰি ধৰিছিলোঁ আৰু এপাহ ফুল দি ভাল পাওঁ বুলি কৈছিলোঁ। কিন্তু তাই বেটি মই ইমান মৰমত দিয়া ফুলপাহ গ্ৰহণ কৰাটো দূৰৰ কথা, ভৰিৰ পৰা চেণ্ডেল খুলি মোক এটি চৰহে মাৰিলে আৰু ৰাস্তাৰ মাজত চিঞৰি কান্দিবলৈ ধৰিলে। কথা বিষম দেখি মই পলাই যাব বিচাৰোঁতে ৰাস্তাৰ মানুহবোৰে মোক আগুৰি ধৰিলে। সকলো মানুহৰ আগত তাই বেটি কান্দি কান্দি মই তাইক ৰেপ কৰিব খোজা বুলি কৈছিল। তাইৰ কথা শুনি মানুহবোৰ খঙত জ্বলি উঠিল আৰু মোক বহুতো মাৰিলে। মানুহৰ মাৰ খাই মই সেইদিনাই প্ৰতিজ্ঞা কৰিছিলোঁ, সন্ধ্যা তই মোক মিছাতে যিহেতু মাৰ খুৱালি, এদিন তোকো মই এনেকৈ ৰাইজৰ সহায়ত মাৰিম আৰু যিহেতু তই মোৰ নহ'লি তোক মই আনৰ হ'বলৈ নিদিওঁ। এনেকুৱা অৱস্থা কৰিম নহয় তোৰ, চাই থাকিবি। এনেকৈ প্ৰতিজ্ঞা কৰাৰ পিছৰে পৰা মই সন্ধ্যাৰ ধ্বংসযজ্ঞত নামি পৰিলোঁ। কিন্তু মাকৰ বাবে ক'তো সফল হ'বলৈ নোৱাৰোঁ। হ'লেও চেষ্টা কৰোঁতে কৰোঁতে বিফল হৈ ৰাইজৰ আগত নিজে কাণত ধৰি উঠা বহা কৰিলোঁ। অৱশেষত গৈ যেনিবা সন্ধ্যাক ৰাইজৰ হাতত মাৰ খুৱাবলৈ নোৱাৰি দেউতাৰ বুদ্ধিমতে তাইৰ মাককেই মাৰিলোঁ। মাকে তাইক যিহেতু ভালকৈ পৰীক্ষা দিবলৈ কৈছিল সেয়ে তাইৰ কিতাপ বহী সকলো মই জ্বলাই পেলালোঁ।
ভাবিছিলোঁ তাই পঢ়ি শুনি ডাঙৰ মানুহ হ'লে তাই সঁচাই আনৰ হৈ যাব, তেতিয়া তাইক ধ্বংস কৰাৰ প্লেন মোৰ বৰবাদ হৈ পৰিব। এনেও ছোৱালীৰ প্ৰতি আইন কানুন সকলো সজাগ। অৱশেষত গৈ গৈ যদিও মোৰ প্লেনৰ মতে কাম কৰিলোঁ, কিন্তু সফল হ'ব নোৱাৰিলোঁ ছাৰ। নিজেই পুলিচৰ জালত ফচি মৰিলোঁ। বুজিলোঁ বাৰু, তোক সন্ধ্যাই ৰাইজৰ হতুৱাই পিটন দিয়া বাবে তই তাইক বেশ্যা সজাই জীৱনটোকে চেকা লগাই দিলি, কিন্তু তাইক কিয় মাৰি পেলাব বিচাৰিছিলি? ছাৰ, তাইক মাৰি পেলাব বিচৰাৰ অন্য কাৰণ নাছিল। তাইৰ লগত যিহেতু মই শাৰীৰিক সম্পৰ্ক কৰি তাইৰ দেহটো ভোগ কৰিলোঁ, ভোগ কৰাৰ পিছত মই ভাবিছিলোঁ বন্ধুকেইজনক কোৱাৰ দৰে সঁচাকৈ তাই মোৰ বাবে হয়তো প্ৰেগনেণ্ট হৈ যাব। যিহেতু তাই বহুত চতুৰ আৰু সাহসী, সঁচাকৈ তাই প্ৰেগনেণ্ট হৈ গ'লে মানুহ লগাই হ'লেও মোৰ লগত বিয়াত বহিব। তাই মোৰ লগত বিয়া হ'লে দেউতাই মোক ঘৰৰ পৰা উলিয়াই দিব। সেইবাবে তাইক মই বন্ধুকেইজনৰ সহায়ত প্ৰথমে ছেক্স কৰাই ফচিলে সিহঁতি ফচি মৰক বুলি সিহঁতৰ হতুৱাই তাইক মাৰি পেলাব দিছিলোঁ। পৰাগৰ মুখৰ ভাষ্য শুনি বিক্ৰম লকআপৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু সকলোৰে মুখৰ ভাষ্য ডায়েৰীৰ পাতত চাৰ্জশ্বীট প্ৰস্তুত কৰাৰ কাৰণে লিপিবদ্ধ কৰি আবেলি সময়ত 5জনকে মাৰ্ডাৰ কেছ, ৰেপ কেছ আণ্ডাৰ ছেকশ্যন IPCৰ ভিন্ন ভিন্ন ধাৰাত গোচৰ ৰুজু কৰি ডিষ্ট্ৰিক্ট কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। বন্ধু বান্ধৱীসকল, তাই এজনী বেশ্যাৰ 11 নম্বৰ খণ্ডটি আপোনালোকে শুনিবলৈ কেনেকুৱা পালে? মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। লগতে প্ৰতিদিনে এনেকুৱা ধৰণৰ নতুন নতুন ধাৰাবাহিক উপন্যাসৰ আমেজ ল'বলৈ মোৰ এই নয়ননাথ 6697 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। অহাকালিলৈ আকৌ একে সময়তে তাই এজনী বেশ্যাৰ 12 নম্বৰ খণ্ডটিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই লেখক নয়ন নাথে বিদায় লৈছোঁ। নমস্কাৰ।